أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين সূরা ফাতিহা মক্কাত অবতীর্ণ 7টি আয়াত আছে। বিসমিল্লাহির রহমানির রহিম, পরম করুণাময় অনন্ত দয়াময় আল্লাহর নামত আরম্ভণি। তফসির কোরআন শরীফত এটি স্বতন্ত্র আয়াত। সূরার আরম্ভণি বা দুই সূরার মাজত ব্যবধানৰ বাবে অৱতীৰ্ণ হৈছে। বিশেষ কাৰণত সূৰা আনফাল আৰু তওবাহৰ মাজত এই আয়াত লিখা হোৱা নাই। অৱশ্যে ই সূৰা নমলৰ এটা আয়াতৰ অংশ বিশেষ। বিসমিল্লাহটো সূৰা নমলৰ এটা অংশ। আল্লাহ তাআলাৰ পবিত্ৰ স্মৃতি আৰু পবিত্ৰ নামৰ উচ্চাৰণ মানুহৰ কল্যাণ অভিযানৰ সাৰ্থকতাৰ শ্ৰেষ্ঠ সম্বল আৰু বিশেষ আহিলা। প্ৰতিটো কাম আল্লাহ তাআলাৰ নামত আৰম্ভ কৰিলে ই বেয়া কামৰ বাবে প্ৰতিবন্ধক আৰু ভাল কামৰ বাবে বৰকতৰ কাৰণ হয়। সেই কামত খোদাৰ পৰা সহায় আৰু শয়তানৰ প্ৰভাৱৰ পৰা বাচি থাকিব পাৰি। ইয়াৰ প্ৰতি ইংগিত কৰি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি কামৰ আৰম্ভণি বিসমিল্লাহ পাঠ কৰা হোৱা নাই আৰম্ভণিত, তাত সাৰ্থকতা বা বৰকত নাথাকে। এইখিনিতো আমি বিসমিল্লাহ সম্পৰ্কে আগতেও আলোচনা কৰিছিলোঁ, আকৌ একবাৰ ৰিভাইজ কৰি দিলোঁ। প্ৰথম আয়াত আলহামদুলিল্লাহি ৰব্বিল আলামিন, তৰ্জমা গোটেই প্ৰশংসা আল্লাহৰ প্ৰতি, যিজন আটাইকেইখন জগতৰ প্ৰতিপালক। তফসিৰ আল্লাহ তাআলা গোটেই বিশ্বৰ গৰাকী, সৃষ্টিকৰ্তা, পালনকৰ্তা। আকাশত, মাটিত, জল স্থল, গোটেই পৃথিৱীৰ বুকুত যি আছে সকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁৰেই সৃষ্টি। আৰম্ভণিৰ পৰা শেষলৈকে উত্তমতকৈ উত্তম সমগ্ৰ প্ৰশংসা আৰু মহিমা যে তেওঁৰ, তাত কোনো সন্দেহ নাই। সূৰ্যৰ কিৰণ, প্ৰদীপ্ত সূৰ্যৰ তাপেৰে উত্তপ্ত জেউতি, তাৰ তাপ যে সূৰ্যৰে অৱদান, শিল্পৰ সুখ্যাতি আৰু দানৰ মহিমা, শিল্পী আৰু দাতাৰ অৱদান, তাত সন্দেহৰ কাৰণ আছে জানো? কোনো সন্দেহ নাই। তাৰপিছত উল্লেখ কৰা হৈছে ৰব। ৰব শব্দৰ ধাতুগত অৰ্থ কোনো বস্তুক প্ৰতিপালন কৰি পৰ্যায়ক্ৰমে পূৰ্ণ পৰিণতি দান কৰা। ৰব ইয়াৰেই আধিক্যবাচক কৰ্তা। আলামিন, আল আলামিন আলম শব্দৰ বহুবচন। আৰবী ভাষাত সৃষ্টিৰ সমষ্টিৰ নাম আলম বা জগত, গতিকে সাধাৰণতে ইয়াৰ বহুবচন ব্যৱহৃত হয়। আলোচ্য ক্ষেত্ৰত শ্ৰেণী হিচাপে পৰিগণিত হৈছে, যেনে মানৱ জগত, জিন জগত, ফিৰিষ্টা জগত, জীৱ জগত, সৌৰ জগত। গোটেই জগতৰ ৰব, গোটেই জগত পালনকৰ্তা একমাত্ৰ আল্লাহ তাআলা। আল্লাহ তাআলা সকলো সৃষ্টিৰ স্ৰষ্টা, প্ৰতিপালক, এই কথা ঘোষণা কৰাৰ উদ্দেশ্যত বহুবচন ব্যৱহাৰ কৰা হৈছে। আলামিন শব্দ বহুবচন ব্যৱহাৰ কৰা হৈছে। তৃতীয় নম্বৰ আয়াতত আল্লাহ তাআলাই উল্লেখ কৰিছে আর রহমানির রহিম, তর্জমা পরম করুণাময় অনন্ত দয়াময়। তফসির রহমান আৰু রহিম আরবি ভাষাত আধিক্যবাচক শব্দ।
তথাপিও ৰহমানৰ অৰ্থ ৰহিমতকৈ ব্যাপক। ইহজগতত আল্লাহৰ ৰহমত ব্যাপক, বাধ্য অবাধ্য, বিশ্বাসী অবিশ্বাসী সকলোৰে ওপৰত আল্লাহৰ ৰহমত বৰ্ষিত হয়। সেয়ে তেওঁক ৰহমান বুলি কোৱা হয়। কিন্তু পৰকালত তেওঁৰ ৰহম মাথো বাধ্য আৰু বিশ্বাসী বান্দাসকলৰ বাবেহে থাকিব। পৰকালত যোনে বাধ্য ইমান আনিছে তাৰ প্ৰতি, সেইকাৰণে তেখেতৰ নাম আৰু এটা ৰহিম। আল্লাহ তালাৰ অসীম ৰহমত ব্যাপকতা বুজাই দিয়াৰ কাৰণে আধিক্যবাচক দুটা শব্দ একেলগে ব্যৱহাৰ কৰা হৈছে। দুটা শব্দ একেলগে, ৰহমান আৰু ৰহিম দুটা শব্দ ব্যৱহাৰ কৰিছে আল্লাহ তালাই। ৩য় নম্বৰ আয়াতত আল্লাহ তালাই উল্লেখ কৰিছে মালিক ইয়াউমিদ্দিন, বিচাৰৰ দিনৰ গৰাকী। তৰ্জমা কি? বিচাৰৰ দিনৰ গৰাকী, বিচাৰৰ দিনৰ মালিক। আল্লাহ যদি অকল বিচাৰৰ দিনৰে মালিক নহয়, বৰং সকলো সময়ৰ ইহকাল পৰকাল সকলোৰে গৰাকী, অকল বিচাৰ দিনৰ গৰাকী নহয় বা মালিক বা সৰ্বময় কৰ্তা, কিন্তু পৃথিৱীত আল্লাহৰ বাহিৰে অমৌলিক অস্বতন্ত্ৰ ৰজা বাদশ্বাহৰ মালিকীস্ত প্ৰতিপত্তি আৰু কৰ্তৃত্ব আছে, যিটো মৃত্যুৰ লগে লগে শেষ হৈ যায়। শেষ বিচাৰৰ দিনা এনেকুৱা অস্বতন্ত্ৰ আৰু অমৌলিক প্ৰভাৱ আৰু কৰ্তৃত্ব কাৰো নাথাকিব, একমাত্ৰ আল্লাহ তালাৰ থাকিব। আল্লাহ তালাই সেই দিনৰ সৰ্বময় কৰ্তা। সেইকাৰণে আল্লাহ তালা কিয়ামতৰ দিন ক'ব লিমানিল মুলকুল ইয়াউম, আজিৰ ৰাজত্ব কাৰ? এক আল্লাহৰ, যি প্ৰবল প্ৰতাপী। ঘটনাৱলী আৰু পৰিস্থিতি হিচাপে সেইদিনাৰ গুৰুত্ব ইমান বেছি যে তাৰ তুলনাত অইন দিন যেন দিনেই নহয় আল্লাহৰ সন্মুখত। সেই দিনেই দিন বুলি আল্লাহ তালাক মালিক ইয়াউমিদ্দিন সেইকাৰণে কৈছে। গতিকে বিচাৰৰ দিনৰ মালিক বুলি ঘোষণা কৰিছে আল্লাহ তালাই। ৪ৰ্থ নম্বৰ আয়াতত আল্লাহ তালাই উল্লেখ কৰিছে ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। তৰ্জমা, আমি তোমাৰেই বন্দেগী অৰ্থাৎ উপাসনা কৰোঁ আৰু তোমাৰেই সহায় মাগোঁ, তোমাৰেই সহায় মাগোঁ। তফছিৰ, কিয়নো আল্লাহৰ বিনে কাৰো স্বতন্ত্ৰ ক্ষমতা নাই। আছে জানো? আল্লাহৰ বাহিৰে কাৰো ক্ষমতা আছে? সৃষ্টিৰ শক্তি আৰু ক্ষমতা স্ৰষ্টাৰ দান। গতিকে অনুগৃহীতৰ ওচৰত অনুগ্ৰহ প্ৰাৰ্থনা কৰা। যোনে অনুগ্ৰহ কৰে তাৰ ওচৰত অনুগ্ৰহ প্ৰাৰ্থনা কৰিব লাগে। মগনীয়াৰ ওচৰত ভিক্ষা বিচাৰিলে নিৰ্বুদ্ধিতাৰ পৰিচয়, দিহীন আকল নাই। আৰু দাতাৰ বেজাৰ হোৱাৰ কথা। ভিক্ষাৰীৰ ওচৰত কিবা খুজিলেতো বেজাৰ হ'ব আৰু অসন্তুষ্ট, এই মোক মজাক কৰি আছে মোৰ লগত, এনেকৈ ক'ব। গতিকে আল্লাহৰ বাহিৰে কাৰোবাৰ ওচৰত মৌলিকভাৱে সহায় বিচৰা অবৈধ, নাজাইজ। কিন্তু অৱশ্যে তেওঁৰ নিজস্ব কোনো শক্তি নাই। তেওঁ অকল আল্লাহ তালাৰ ৰহমত অৰ্থাৎ দয়া আৰু সাহায্যৰ মাধ্যমে আৰু যোগসূত্ৰ মাত্ৰ এই বিশ্বাসৰে আল্লাহৰ কোনো প্ৰিয় বান্দাৰ ওচৰত সাহায্য প্ৰাৰ্থনা অৰ্থাৎ উচিলা কৰাত কোনো দুখ নাই। কোনো বান্দাৰ ওচৰত যে মোৰ কাৰণে দোৱা কৰিব, কোনো আল্লাহৰ অলিৰ ওচৰত আপুনি উচিলা হিচাপে আপুনি দোৱা খুজিব পাৰে। ই প্ৰকৃততে আল্লাহৰ ওচৰতেই প্ৰাৰ্থনা কৰা বুজায়। ৫ম আয়াতত আল্লাহ তালাই কৈছে ইহদিনাছ সিৰাতাল মুস্তাকিম, আমাক সৰল সঠিক বাটত পৰিচালিত কৰা। ৬ম আয়াতত আল্লাহ তালাই কৈছে সিৰাতাল্লাযীনা আনআমতা আলাইহিম। তৰ্জমা, তেওঁলোকৰ বাটত যিসকলৰ ওপৰত তুমি কৃপা কৰিছা। কোন বাটত? সৰল পথ কোনটো? যাৰ ওপৰত তুমি দয়া কৰিছা, কৃপা কৰিছা। মুমিন বান্দাই আল্লাহৰ ওচৰত সিৰাতে মুস্তাকিম অৰ্থাৎ সঠিক পথলৈ হিদায়ত বিচৰাৰ কথা কোৱা হৈছে। সৰল সঠিক পথ বোলোতে ইয়াত সেইসকলৰ জীৱন নিৰ্বাহ পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে যিসকলৰ ওপৰত আল্লাহৰ কৃপা বৰ্ষিত হৈছে। আৰু আল্লাহৰ কৃপাপ্ৰাপ্ত লোকসকলৰ 4 প্ৰকাৰে বিভক্ত কৰা হৈছে। যাক আল্লাহ তালাই দয়া কৰিছে 4 ভাগক বিভক্ত কৰা হৈছে। কাক কাক? একটো সিদ্দিক আৰু নবীসকল, শ্বহীদসকল, সালেহসকলক। নবী কাক কয়? আল্লাহৰ প্ৰেৰিত পুৰুষ। সিদ্দিক কাক কয়? অটল অকপট বিশ্বাসী। শ্বহীদ আল্লাহৰ ৰাস্তাত
নিজৰ জীৱন উৎসৰ্গকাৰী। সালেহ কাক কয়? আল্লাহৰ পথত পুণ্য সাধনা কৰোঁতা, নেক কাম কৰে। পাক কোৰাণত অইন ঠাইত এই 4 শ্ৰেণীৰ কথা স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে। 7 নম্বৰ আয়াতত আল্লাহ তাআলাই উল্লেখ কৰিছে গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ্দাল্লিন। তৰ্জমা, যিসকলৰ ওপৰত তুমি খং কৰা নাই আৰু যিসকল বিপথে যোৱা নাই, সেই পথত মোক পৰিচালিত কৰা। গায়ৰিল মাগদুবি আলাইহিম, সেই পথত মোক পৰিচালিত নকৰিবা যাৰ ওপৰত, যি পথৰ ওপৰত তোমাৰ খং আছে। আৰু ওয়ালাদ্দাল্লিন, আৰু সেইসকলৰ পথতো নহয় যিসকলে বিপথগামী হৈছে, তাৰমানে গুমৰাহ হৈ গৈছে, পথভ্ৰষ্ট হৈ গৈছে। এই আয়াতৰ দ্বাৰা ইহুদী আৰু খ্ৰীষ্টানবিলাকক উদ্দেশ্য কৰা হৈছে। ইহুদীবিলাকে বহুত পয়গম্বৰক অস্বীকাৰ আৰু হত্যা কৰাৰ ফলত অভিশপ্ত হৈছে। খ্ৰীষ্টানবিলাকে আল্লাহৰ তৌহিদ বা একত্ববাদ বিসৰ্জন দি তৃত্ববাদক বিশ্বাস কৰিছে, বৰণ কৰিছে, ফলত বিপদগামী হৈছে। সূৰা ফাতিহাৰ শেষত আমিন কৈ, আমি আমিন কওঁ না নাই, আমিন কোৱাটো সুন্নত, কিন্তু এই শব্দটো কোৰাণৰ শব্দ নহয়। শব্দটোৰ অৰ্থ হৈছে আমাৰ এই আবেদন কবুল কৰা, আমাৰ এই আবেদন কবুল কৰা। সূৰা ফাতিহা মানে উদ্বোধনী বা আৰম্ভণি সূৰা। উম্মুল কোৰআনো ইয়াৰ সূৰাৰ আন এটা নাম, অৰ্থাৎ এই সূৰা গোটেই কোৰআনৰ সাৰমৰ্ম বা উৎস, ইয়াক বুজোৱা হৈছে। গোটেই কোৰআন শৰীফ ইয়াৰ ব্যাখ্যা, যেনেকৈ সংবিধানৰ বাবে ভূমিকা প্ৰস্তুত কৰা হয়, ঠিক তেনেকৈ গোটেই কোৰআনৰ বাবে সূৰা ফাতিহা। গতিকে এই সূৰাৰ নাম কোৰআনে আজিম, যা মহান কোৰআন বুলিও অভিহিত কৰা হৈছে। সূৰা ফাতিহাৰ প্ৰথম 3 আয়াতত আল্লাহৰ প্ৰশংসা, দ্বিতীয় তলৰ যিটো 3 আয়াত আছে, 7টি আয়াত, মাজৰ এটি আয়াত বাদ দি লাষ্টত যিটো 3টা আয়াত আছে তাত বান্দাৰ প্ৰাৰ্থনা, মাজৰ এটি আয়াতত আল্লাহৰ ওচৰত দোৱা, আল্লাহৰ প্ৰশংসা, দুইটাই মানে মিলিত আছে। ইয়াৰ দ্বাৰা শিকোৱা হৈছে যে কাৰোবাৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া হ'লে তেওঁৰ গুণগান গাই প্ৰশংসাৰ পিছতহে প্ৰাৰ্থনা কৰা উচিত। কাৰোবাৰ ওচৰত যদি খোজোঁ, ডাইৰেক্ট খুজিলেতো আমি নাপাম। গতিকে এই সূৰাৰ আন এটা নাম তালিমে মাসালা নাম দিয়া হৈছে, তাৰমানে প্ৰাৰ্থনা কৰাৰ শিক্ষা, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আল্লাহ শিক্ষা দিছে। 7টি আয়াত বিশিষ্ট এই সূৰাৰ এনেকুৱা গুৰুত্বৰ কাৰণেই নামাজত বাৰে বাৰে পঢ়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। গতিকে ইয়াৰ আন এটি নাম সাবায়ে মাসানি, তাৰমানে বাৰে বাৰে আবৃত্তি কৰা 7টি আয়াত, বাৰে বাৰে আবৃত্তি কৰা হয়, বাৰে বাৰে পঢ়া হয়। আমাৰ দিনে ৰাতিয়ে 24 ঘণ্টাত 48 ওয়াক্ত নামাজত 48 বাৰে আমি তিলাওয়াত কৰিব লাগে, প্ৰত্যেক ৰিকাতত সূৰা ফাতিহা পঢ়িব লাগে।